এয়া কুচিয়া মাছ আৰু দেখিছে নহয় মই এনেকৈ হালধি নিমখ অকণ সানি লৈছোঁ আৰু এতিয়া মই তেলত দিম। কেৰাহী এখনত মিঠাতেল অকণমান গৰম কৰি লৈছোঁ, মাছ ভজা দিয়ে ভাজি ল'ম আৰু এয়া মই কেৰাহীখনত কুচিয়া মাছখিনি দি দিম। আৰু মই আপোনালোকক মোৰ ভিডিঅ'টোৰ মাজতে আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মই মুনুৱে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব বুলি। আৰু এতিয়া মই দেখিছে নহয় কুচিয়াখিনি এনেকৈ গোটেইখিনি ভাজি লৈছোঁ আৰু দিওঁতে দেখিছিলে ৰঙা, ভাজোতে ক'লা হৈ যাব, কিয়নো এইখিনি তেজ লাগি থকাৰ কাৰণে তেনেকুৱা ৰঙা হৈ আছিলে। আৰু ইয়াৰ তেজটো এনেকৈ ধুই পেলাই কাটিলে সোৱাদ নহয়, সেই গতিকে মই নিজে কাটিব নাজানো, কাটি দিছে মোক আনে। আৰু এয়া দেখিছে নহয়, আনে মানে নহয় মোৰ দাদাই কাটি দিছে আৰু এনেকৈ কাটি দিয়াৰ পিছত এনেকৈ দিছোঁ মই আৰু এনেকৈ ভাজি লোৱাৰ পিছত মাছ ভজা দিয়ে ভাজি লৈছোঁ। আৰু সকলোৱে বনাই, নবনোৱা কোনো কথা নাই, কিন্তু চবৰে হেৰিটো অকণ বেলেগ বেলেগ হয়। মইনো কেনেকৈ ৰান্ধিছোঁ তাকে অকণমান দেখাইছোঁ। আৰু এতিয়া মই ইয়াতে আলু দুটামান নহয়, মই এটা আলুৱে কাটিছোঁ টুকুৰা কৰি পেলাই, সৰু চাইজৰ এটা আলু মই তেলতে দি লৈছোঁ আৰু এনেকৈ ভাজি লৈছোঁ। আৰু 50% মানেহে হোৱাম মই, তাৰপৰা বেছি মই নাভাজোঁ। আৰু এনেকৈ আলুকেইটা হোৱাৰ পিছত মই কেৰাহীখিনিত সেই একেখন কেৰাহীতে মই তেজপাত দুটা দি দিছোঁ আৰু পিঁয়াজ এটা দিছোঁ ডাঙৰ। আৰু মছলাখিনি যে মই কি ল'ম দেখুৱাবলৈ মই অকণমান হেৰি হ'ল, মই কৈয়ে দিছোঁ মুখৰে। ৰচুন দিছোঁ এটা, আদা অকণমান দিছোঁ 1 আঙুলমান, তাৰপিছত আৰু জিৰা 2 চামুচ, জালুক 1 চামুচ আৰু শুকান জলকীয়া 4-5টামানৰ দিছোঁ। আপোনালোকে জ্বলাটো নিজৰ ইচ্ছামতে দিব পাৰে। আৰু আপোনালোকে জলকীয়া পাউডাৰটো ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। মই নাই দিয়া, কিয় মই নিদিওঁ তেনেকৈ। আৰু জ্বলাটো নিজৰ ইচ্ছামতে এড কৰিব পাৰে। আৰু এনেকৈ দেখিছে নহয় মছলাখিনি ভাজি মই হৈ যোৱাৰ পিছত কি কৈছে, তেলখিনি যে আৰম্ভ হৈ গৈছে ওলাবলৈ, তেনেকুৱাত এনেকৈ মই কুচিয়াখিনি ভাজি থোৱা আৰু আলুটো মই দি দিছোঁ। আৰু এনেকৈ ভাজি যেতিয়া আৰু অকণমান একদম পূৰা ধুনীয়াকৈ ভাজি থাকে, মই তাৰপিছতো 15 মিনিটমানহে দেখিছে নহয় পূৰা, আৰু তেলটো যে ওলাই যাব, তাৰপিছত মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰি দিম। তথাপিও মই ভাজি থকা হৈছে, আপোনালোকেও ভাজিব। আৰু খোৱা বস্তু যিকোনোৱে যিমান ভাজে সিমান ভাল হয়। এনেকুৱা নহয় যে হৈ গ'ল পানী অলপমান ঢালি দিওঁ, তেতিয়া সোৱাদটো নুঠে। সেই গতিকে ভাজি থাকিব। আৰু মই অকণ মাজে মাজে লৰাই দি থাকোঁ, কিয়নো ধৰি নাযাবলৈ, ধৰি গ'লে বেয়া হয় আৰু গোন্ধ ওলাই, জ্বলিলে ধৰি গ'লে, সেইকাৰণে মই লৰাই থাকোঁ মাজে মাজে। আৰু এতিয়া মই দেখিছে নহয় গৰম পানীটো দি দিছোঁ, উতলা গৰম পানী দিছোঁ। আপোনালোকেও গৰম পানী দিব, নহ'লে ঠাণ্ডা পানী দিলে উতলটো পিছত আহে আৰু সোৱাদটো কমি যায়। সেই গতিকে মই গৰম পানী দিছোঁ আৰু 15 মিনিটমানৰ কাৰণে মই ঢাকি দিলোঁ। দিয়াৰ পিছত হৈ গ'ল, এয়া দেখিছে নহয় পূৰা গ্ৰেভি টাইপৰ হৈ গৈছে। এইটো বহুত পানী দি খোৱা বস্তু নহয়, অকণমানেই হওক খাবলৈ ভাল হয়। এনেকৈ কৰি পেলাই ৰান্ধিলোঁ আৰু এয়া হৈ গ'ল মোৰ কুচিয়া মাংস ৰেডি। আৰু এটা মই সৰু বাতি এটাতে ওলোৱাই দিছোঁ, চাওকচোন কি ধুনীয়া হৈছে এনেকৈ, আৰু খাবলৈ বহুত ধুনীয়া হৈছিলে। আৰু ভিডিঅ'টো চাই থাকিব সকলোৱে, চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। আৰু আজিলৈ আহিছোঁ, আগৰ ভিডিঅ'বোৰ চাই থাকিব। বাই বাই।